সকলোকে পিংকিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত একেবাৰে টেষ্টি আৰু একেবাৰে সহজ সুইট ৰেচিপি এটা লৈ আহিছোঁ। খাবলৈ বিৰাটেই ভাল লাগে আৰু বনাবলৈ খুবেই সহজ। তেনেহ'লে বলকচোন চাওঁ কেনেদৰেনো বনালোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই ইয়াতে এবাটি চুজি লৈ লৈছোঁ, এবাটিতকৈ অলপমান কম চেনি লৈছোঁ, 1 কাপ গাখীৰ লৈছোঁ, বনাবৰ বাবে ঘিউ লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছৰ ভিতৰত মই ইয়াতে কাঠবাদাম আৰু খিচমিচ লৈ লৈছোঁ। আপোনালোকে নিজৰ পচন্দমতে যিকোনো ড্ৰাই ফ্ৰুটছে ল'ব পাৰে। এতিয়া মই গেছটো অন কৰি ননষ্টিক কেৰাহী এখন বহাই দিছোঁ। তাতে মই 3 চামুচ ঘি দি দিছোঁ আৰু এইখিনি মই কিছু সময়ৰ কাৰণে গৰম হ'বলৈ দিছোঁ। আমাৰ ঘিখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই ইয়াতে চুজিখিনি দি দিছোঁ আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি চুজিখিনি লৰাই মই একেবাৰে ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। চাওক কিছু সময়ৰ পাছত আমাৰ চুজিখিনি অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু লগতে মই ইয়াতে চেনিখিনিও দি দিছোঁ। আপোনালোকে ইয়াতে চেনিখিনি নিজৰ জোখমতে কম বেছিও দিব পাৰে আৰু এতিয়া মই এইখিনি আকৌ লৰাই ভাজি থাকিম। চাওক অলপ সময়ৰ পাছত আমাৰ চুজিখিনি সম্পূৰ্ণকৈ ৰঙচুৱা হৈ গৈছে। আপোনালোকে ধৰিব পাৰিছে চাগৈ। এতিয়া মই ইয়াতে 1 কাপ গাখীৰ আৰু 1 কাপ পানী দি দিছোঁ। আপোনালোকে চুজিখিনি সম্পূৰ্ণকৈ গাখীৰ দিও বনাব পাৰে। মই ইয়াতে 1 কাপ পানী দিছোঁ। এতিয়া মই ঢাকনিখন লগাই কিছু সময়ৰ কাৰণে ৰাখি দিছোঁ। চাওক 5 মিনিট পাছত আমাৰ চুজিখিনি অকণমান আঠা হৈ আছে। সেইবাবে মই ঢাকনিখন গুচাই কিছু সময়ৰ কাৰণে এনেধৰণে লৰাই থাকিম। চাওক এইখিনি মই কিছু সময়ৰ কাৰণে লৰোৱাৰ পাছত আমাৰ চুজিখিনি একেবাৰে ৰেডি হৈ গৈছে। এতিয়া মই ভিডিঅ'টো দেখুৱাৰ ধৰণে এনেধৰণে কাটি লৈছোঁ আৰু চুজিখিনি ধুনীয়াকৈ কাটি লোৱাৰ পাছত মই চুজিখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। চাওক অলপ সময়ৰ পাছত আমাৰ চুজিখিনি ঠাণ্ডা হৈ গৈছে আৰু মই এনেধৰণে উলিয়াই লৈছোঁ। সকলোৰে চাগে এনেধৰণে নিশ্চয়কৈ খাই পাইছে চাগৈ। যদি খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। খাবলৈও সঁচাই খুবেই ভাল লাগে আৰু বনাবলৈও একেবাৰে সহজ। আপোনালোকে এই চুজিখিনি গাখীৰ বা চাহৰ লগত পৰিৱেশন কৰিব। আৰু আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।